মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, বিষয় ভূগোলৰ পাঠ আঞ্চলিক ভূগোল তৃতীয় অধ্যায়ৰ কিছু প্ৰশ্ন উত্তৰ এই ভিডিঅ'ৰ জৰিয়তে জ্ঞান চেনেলৰ জৰিয়তে আগবঢ়াইছোঁ। তোমালোকে নিশ্চয় উপকৃত হ'ব বুলি মই আশা কৰিলোঁ। প্ৰথমটো আহি গ'লোঁ, পৰিৱেশ কি? এইটো মেট্ৰিক পৰীক্ষাৰ HSLC 2010 আৰু 2019 বৰ্ষত আহিছিল। ইয়াৰ উত্তৰটো হৈছে পৰিৱেশ হৈছে যিকোনো জীৱ বা জীৱ সম্পদৰ চাৰিওকাষৰ অৱস্থাকে বুজায়। আৰু বিশদভাৱে জানিবলৈ বা তোমালোকে পেজ নম্বৰ 11ত চাব পাৰা। 2 নম্বৰ প্ৰশ্নটো আহিলোঁ, বৰ্তমান পৃথিৱীয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ পাৰিৱেশিক সমস্যাটো কি? এইটো HSLCৰ 2016 আৰু 2017 বৰ্ষত আহিছিল। ইয়াৰ উত্তৰটো হৈছে গোলকীয় উত্তাপ বৃদ্ধি। আৰু এইটো তোমালোকে বিশদভাৱে চাবলৈ পেজ নম্বৰ 29ত চাব পাৰা। 3 নম্বৰ প্ৰশ্ন আহিলোঁ, 1800 চনত বিশ্বৰ আনুমানিক জনসংখ্যা কিমান হৈছিল? এইটো HSLC 2018 বৰ্ষত আহিছিল। ইয়াৰ উত্তৰটো হৈছে 100 কোটি। 5 নম্বৰ প্ৰশ্নটো আহিলোঁ, পৰিৱেশ ভূগোলৰ সংজ্ঞা লিখা। এইটো HSLC 2010 বৰ্ষ আৰু 2017 বৰ্ষত আহিছিল। ইয়াৰ উত্তৰটো হৈছে ভূগোল বিষয়টোৰ যিটো শাখাই পৃথিৱীৰ পৰিৱেশৰ স্বৰূপ, পৰিৱৰ্তন আৰু সমস্যাৰ অধ্যয়নৰ লগতে সিবিলাকৰ সমাধানৰ উপায় উদ্ভাৱনৰ প্ৰয়াস কৰে তাকে পৰিৱেশ ভূগোল বুলি কোৱা হয়। এইটো বিশদভাৱে তোমালোকে চাবৰ বাবে তোমালোকে পেজ নম্বৰ 17ত চাব পাৰা। 6 নম্বৰ প্ৰশ্ন আহিলোঁ, জীৱমণ্ডল কি? এইটো HSLC 2018 বৰ্ষত আহিছিল। উত্তৰটো হৈছে পৃথিৱীৰ যিবোৰ অংশত জীৱ প্ৰধানকৈ প্ৰাণী আৰু উদ্ভিদ জীয়াই আছে সেইবোৰক সামৰি জীৱমণ্ডল বুলি কোৱা হয়। এইটো তোমালোকে বিশদভাৱে চাবৰ কাৰণে 12 নম্বৰ পৃষ্ঠা আৰু 13 নম্বৰ পৃষ্ঠাৰ ভিতৰত চাব পাৰা।